গৈ আছোঁ এই ভিডিঅ'ৰ জৰিয়তে আমাৰ দাহুৰী ৰাভাসকলে কেনেধৰণে বিয়া পাতে আৰু এই বিয়া আপোনালোকক সম্পূৰ্ণভাৱে মই দেখুৱাবলৈ খুজিম। হয়তো ক'ৰবাত কিছুমান বাদ পৰি যাব, তথাপিও আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এই যে মানুহবোৰ বহি আছে, এই মানুহবোৰ কইনাক আশীৰ্বাদ দিবৰ কাৰণে বহি আছে আৰু ইয়াত বহিয়ে দৰা কইনাক আশীৰ্বাদ দিব আৰু লগতে উপহাৰ যদি কোনোবাই আনিছে দৰা কইনাক উপহাৰ দিব। আৰু উপহাৰ দিয়াৰ পিছত যিটো আমাৰ পৰম্পৰাগত নিয়ম আছে, লাও পানী অৰ্থাৎ জঙা, যদি কোনোবাই জঙা খায় তেতিয়াহ'লে তেওঁলোকক 1 কাপ বা 1 গিলাচ কৰি জঙা দিয়া হয়। আৰু সেই যে ৰভাত আপোনালোকে দেখি আছে বাঁহৰ বেৰ, সেই বাঁহৰ বেৰটো সম্পূৰ্ণ ৰভাটো ঘেৰি ৰাখে আৰু ইয়াত বৌদ্ধ ৰজা বুলি এটা মানুহ থাকে আৰু বৌদ্ধ ৰজাক সম্পূৰ্ণ দৰা কইনাৰ দায়িত্ব দিয়া হয়। অৰ্থাৎ দায়িত্বটো এনেধৰণৰ হয়, দৰাৰ কিমান টকা উঠিলে, কইনাৰ কিমান টকা উঠিলে, দৰাৰ উপহাৰ কিমান উঠিলে, কইনাৰ উপহাৰ কিমান উঠিলে, সেই সম্পূৰ্ণ বৌদ্ধ ৰজাৰ ওপৰত দায়িত্ব থাকে আৰু তাকেই বৌদ্ধ ৰজা বুলি এটা বিয়াৰ কাৰণে নিয়ম বান্ধি দিয়া হয় আমাৰ দাহুৰী ৰাভাৰ বিয়াত। আৰু এই যে মানুহবোৰ বহি আছে, তেওঁলোকে এটা চিংঘেল বাটাম বা তক্তাত বহি আছে, কিন্তু এইটো এতিয়া বাটাম বা তক্তা হৈ থকা নাই, এতিয়া আমাৰ ভাষাত কয় বাৰং, আৰু এই বাৰঙত বহিয়ে দৰা কইনাক আশীৰ্বাদ দিব লাগে। যদি আপোনালোকে দাহুৰী ৰাভাৰ বিয়া খাই পোৱা নাই বা দেখি পোৱা নাই, এই ভিডিঅ'ৰ জৰিয়তে অলপমান হ'লেও গম পাব। আগতে তিৰিপাল নোহোৱাকৈ কলপাতেৰে আছিল, এতিয়া কলপাত ক্ৰমান্বয়ে কমি যোৱাৰ ফলত বৰ্তমান তিৰিপাল দিয়া হয়। কিন্তু তেওঁলোকৰ বিয়াটো মোক ভাল লাগিছে যে তেওঁলোকে পৰম্পৰাগত নিয়ম আজিও বজাই ৰাখিছে, তাৰ কাৰণে তেওঁলোকক ধন্যবাদ। Chico, lápida, mas maracay, আমার খালি আসি কইব না এটা গান না সব ওই এটা করবে লাগবে নিয়ম দুটা করবে লাগবে কেনা করে আমার খান কুড়ি আছে ওইটা করবে করবে লাগবে কাউ একটা কথা শুনবো মনে আছে শুনবো আমি বানা দিই না মানে কবো যে বড় আমার ভাইটাকে বেশি করে উঠে আমি কি বলি বাবা মন নাই খেলে
একবারে এটা আমার আছে দাদা সবাইকে মাছ মাছ পানি 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 ও মজা একবারে